নমস্কাৰ, কি খবৰ সকলোৰে? মোৰতো ভালে, নিশ্চয় আপোনালোকৰো ভাল। 2026-ৰ প্ৰথমটো ব্লগ, মানে এতিয়া পুৰা ভাবি আছোঁ যে 2026-ৰ পৰা প্ৰায় ৰেগুলাৰ এই ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ, অলপ যাচিলোঁ মোৰো ফালৰ পৰা সকলোৱে আপোনালোকলৈ শুভেচ্ছা, যাতে নতুন বছৰটো চবৰে ভালে কুশলে যায় তাৰ কামনাৰে আমি দুজনে আজি ওলাইছোঁ। সকলোৱে ফূৰ্তি কৰক, কিন্তু ইমানো এটা মানে ফূৰ্তি বতৰ এইবাৰ আমি মাঘ বিহুত পোৱা নাই, কাৰণ আমাৰ মাজত জুবিন দা নাই। আপোনালোকে জানে যে জুবিন দা অবিহনে আমি প্ৰথমটো বিহু অসমীয়াৰ যিটো মাঘ বিহু বা ভোগালী বুলি কওঁ, সেইটো আমি মানে উদযাপন কৰিব ওলাইছোঁ কৰি আছোঁ। আৰু মানে ইমান এটা কিবাও নহয়, সুখীও মানে নাই যে জুবিন দা থকা হেঁতেন হয়তো আমি এনেকুৱা এটা অনুভৱ নাপালোঁ হয় কেতিয়াও। কিন্তু এতিয়া আমি যাই আছোঁ, ঘৰৰ পৰা আহিলোঁ, ঘৰৰ পৰা গা পা ধুই কিনে ৰাতিপুৱাতে ঘৰত এটা মেজি বনাইছে সৰুকৈ, যোৱাকালি বনোৱা হৈছিল। তো তাতে অলপমান জুই টাপ দিলোঁ, তাৰ পৰা এতিয়া ঘৰৰ পৰা ওলালোঁ। এতিয়া টাউনত এটা আমাৰ বঙাইগাঁও, যিহেতু মই বঙাইগাঁৱত বাস কৰোঁ, বঙাইগাঁও টাউনত এটা ডাঙৰকৈ মেজি বনাই ৰাখিছে, তাতে যাবৰ কাৰণে ওলালোঁ এতিয়া ঘৰৰ পৰা। যদি সেই মেজিটো পাওঁ, তাতে অলপমান জুই টাপি কিনে একেবাৰে 2026-ৰ নতুন বছৰত আজি ডেটলৈকে মানে মই মন্দিৰত যোৱা নাই, যোৱা নাই বাৰু। তো আমি আজি দুজনে মন্দিৰত যাম বুলি মানে ভাবিছোঁ। এতিয়া একেবাৰে মেজি টাপটো লৈ কিনে, আৰু মাঘ মাহৰ প্ৰথম দিন আজি, তো সেইকাৰণে যে একেবাৰে মেজি টাপটো অলপ বঙাইগাঁৱত, তাতে অলপমান থাকিম, বা তাৰ পৰা আমি কোন মন্দিৰত যাওঁ, কি কৰোঁ সকলোখিনি দেখাম। মুঠতে দুটা একেবাৰে আপোনালোকক দেখাই দিওঁ। প্ৰথমটো বঙাইগাঁৱৰ মেজিটো, যদিহে কপালখন ভাল থাকে আপোনালোককো দেখুৱাম, ময়ো দেখা পাম বাৰু। যদি নাথাকে তো ডাইৰেক্ট একেবাৰে মন্দিৰত যোৱাই ভিডিঅ' এটা পাই যাব। আৰু বছৰৰ প্ৰথমটো মন্দিৰত যাবই লাগিব। চ' লগ পাই আছোঁ। এতিয়া আমি আহি পালোঁ বঙাইগাঁও ফ্লাইঅভাৰ, আৰু এইফালেদি সেইটো বঙাইগাঁও ক্লক, আৰু আমি যাম এইবাৰ ইফালেদি নামি। মানে পাৰ্চেল আছিল তো, পাৰ্চেলটো তুলি লৈ আহিলোঁ মানে একবাৰে আমি। তো এতিয়া যাই আছোঁ, একদম মেজিটো পাওঁ নে নাপাওঁ, টাইমো বহুত হৈ গ'ল। টাইমটো হৈ গ'ল এতিয়া আপোনাৰ 7:42। সেইদিনা জুলাই দিলে, যদি কপালটো ভাল থাকে দেখা পাম, আৰু যদি কপালটো বেয়া তেতিয়াহ'লে দেখা নাপাম। ডাইৰেক্ট একেবাৰে ইফালেদি একেবাৰে মন্দিৰত যাব খুজিছোঁ, তাতে একেবাৰে যাই কিনে পূজাটো কৰি আহোঁ। আৰু আজি যিমান পাৰোঁ জল্দি ৰাতিপুৱাৰ ভাগতে। আমাৰ কপালখন মানে ইমানেই বেয়া, আমি এতিয়া বঙাইগাঁৱতে আছোঁ বাৰু। কিন্তু মানে কি হ'ল, মই ভাবিছোঁ যে আমি যাই পাওঁতে সেইটো যিটো বঙাইগাঁও টাউনত মেজি হয়, মানে ডাঙৰকৈ বনাইতো বঙাইগাঁও টাউনত, তো ভাবিছোঁ কি সেইটো আমি আহি পাওঁতে জ্বলাই দিব নেকি। তো তেনেকুৱাকৈ মানে জ্বলাই দিলে, তাৰপিছত মানে নামিলোঁ আৰু বেয়া লাগে, কাৰণ যদি বস্তুটো থাকিলে হয় তেতিয়াহ'লে আপোনালোকক দেখাব পালোঁ হয়। কিন্তু আমাৰ এই কি বুলি কয়, ঘৰৰ ওচৰতে এটা মেজি বনাই, তাতে গৈছিলোঁ। তাৰে 2-এটা ক্লিপ আছে সৰু সুৰাকৈ, এনেই ভিডিঅ' কৰিছোঁ। তো সেইটোকে দি দিম, কাৰণ ডাঙৰটো আপোনালোকক দেখাব পালে মোৰো ভাল লাগিল হয়। আৰু সেইটো মানে বহুত মানুহে বঙাইগাঁও টাউনত গোটেইখিনি প্ৰায় মানুহ ভালেখিনি জমা লাগে। চ' সেইটো দেখাব পাৰিলে বেছি ভাল লাগিল হয়। আৰু এতিয়া টাইমো হৈ গ'ল 9:30 হ'ল। তেতিয়াহ'লে মই আপোনালোকক যেতিয়া টাইমটো ক'লোঁ 7টা কিমান হ'ল বুলি, তেতিয়া টাইমতে পোৱা নাই। আৰু এতিয়া 9:23 হ'ল। তো এতিয়া ইয়াৰ পৰা আমি অলপ দোকান ইয়াতে বঙাইগাঁৱতে আছোঁ, ইয়াৰ পৰা আমি মন্দিৰত যাম। এতিয়া সৰ্বকৰ গৰখীয়া মন থানত যাওঁ নে ক'ত যাওঁ এতিয়ালৈকে সেইটো ডিচাইড হোৱা নাই বাৰু, ডিচাইড হ'লে গম পাব। আৰু এতিয়া ৰাতিপুৱাৰ বঙাইগাঁও চাওক, বিহু বতৰত কেনেকুৱা হৈছে ৰাতিপুৱাৰ বঙাইগাঁও চাওক। এইটো ধৰণৰ, এইটো আমাৰ বঙাইগাঁৱৰ যিটো শ্বহীদ বীৰ কালী মন্দিৰ হয়। তো এতিয়া আমাৰ ফাইনেলি ক'ত যাম বুলি প্লেনিংটো হৈ গ'ল। এতিয়া আমি যাই আছোঁ গৰখীয়া গোসাঁই থান, যিটো নেকি আমাৰ সৰভোগত হয়, তাতে যাই আছোঁ। এতিয়া আমি বিজনী পাম আৰু ইয়াত ড্ৰাইভাৰ আমাৰ আজি পাৰ্চনেল ড্ৰাইভাৰ, এয়া হৈছে ড্ৰাইভাৰ। আৰু এইফালৰ দি হৈছে এইটো কি জানে, এই কি বুলি কয় বাছৰ যে থাকে, কি কয় কণ্ট্ৰেক্টাৰ, ই পইচা তোলোৱা। মই বাৰু পইচা নিদিওঁ, দিম 10 টকামান দিম, 10 টকাত লৈ যায় নাজানো। যদি বিজি কৈছে এতিয়া নামি যাম, দৰ্জাখন খুলি কিনে নামি যাম। এতিয়া তো বিজনী পালোঁ, সেইটো বিজনীৰ আগত। তো এতিয়া মানে আজি যিহেতু নতুন বছৰ আৰু মাঘ মাহৰ প্ৰথম দিন, আজি অলপমান মন্দিৰতে যাই আহোঁ বুলি ভাবি কিনে মন্দিৰত ওলাইছোঁ আমি। আৰু আপোনালোকক যিটো দেখাম বুলি সেইটোতো দেখাবই নোৱাৰিলোঁ, এইটো বহুত দুখ লাগে। ময়ো বাৰু চাব নাপালোঁ, কিন্তু এতিয়া যাওঁ। তাতে কেনেকুৱা বা ভিৰ হয় সেইটো নাজানো, কাৰণ আজি মাঘ মাহৰ প্ৰথমটো দিন ভিৰো হ'ব পাৰে। য'ত যাই আছোঁ
তো আমি এতিয়া আহি পালোঁ সৰবুখ ওপৰেদি গ'লে পাম আমি বৰপেটা আমি ওপৰেদি নাযাওঁ এইফালে তলেদি নামি যাম ফ্লাইঅভাৰৰ চ' এতিয়া সৰবুখৰ পৰা অলপমান এইফালে সোমাই যাব লাগিব চ' দেখাই আছোঁ আপোনালোকক তো এইফালে দি যায় সৰবুখ টাউন নৰ্থ চাগে আৰু আমি যাম এইফালে দিয়া শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান এইফালে দি আমি যাই আছোঁ এতিয়া উঠাইছে আমি সৰবুখ পালোঁ আৰু সৰবুখ পাই কিনে এতিয়া গেটেদি সোমাই আহিলোঁ গৰখীয়া থানাত যোৱা এখন গেট আৰু এখন গেট আছে আৰু প্ৰথম যেতিয়া মই পাপন দাক চাওঁ ন পাপন দাক যেতিয়া মই ভিউ চাওঁ এই ফিল্ডখন যে দেখিছে সৰবুখৰ এইখন ফিল্ড এই ফিল্ডখনত আহিছিলোঁ মই পাপন দাক চাবৰ কাৰণে পাপন দাক আৰু আজি যে যিদিনাখন আহিছিলোঁ সেইদিনাখন ইমান আমাৰ ফালে পূৰা পানী বৰষুণ একেবাৰে নেপেৰা বৰষুণ বতাহো আহিছে বৰষুণ আহিছে একেলগে ধুমুহা বৰষুণ মানে তো সেই দিনাখনতে আহিছিলোঁ পাপন দাক চাব ইয়াতে আৰু ফাৰ্ষ্ট পাপন দাক মই তাতে চাওঁ আৰু আজিলৈকে বৰ্তমান তাত ইয়াতে ফাৰ্ষ্ট চাইছোঁ তাৰপিছত বঙাইগাঁৱত এবাৰ চালোঁ আমাৰ তাতে যিটো বিহু হয় তাতে তো তাৰপৰা আৰু এতিয়ালৈকে চোৱা হোৱা নাই আৰু চাওঁ নেক্সট কেতিয়াবা চাব পাব পাৰোঁ আৰু এতিয়া আমি যাম গৰখীয়া থানালৈ আগত এইফালে দি আমি সোমাই যাম এতিয়া এইখন এখন গেট বনাই ৰখা আছে সেইটো আগত মন্দিৰটো নহয় থান হয় গৰখীয়া গোসাঁই থান চ' আমি আহিলোঁ টাইম হ'ল এতিয়া 11টা আৰু 11টাত কিমান ভিৰ আছে সেইটোতো নাজানো বাৰু গ'লেহে গম পাম ভিতৰত ভিৰ নাথাকিলেতো বাৰু ভালেই জল্দি পূজাখিনি কৰি কিনে আমি যাব পাৰিম আৰু যদি ভিৰ লাগে তেতিয়াহ'লে অলপমান অসুবিধা হ'ব এইফালেদি আমি লাষ্টত একদম থানৰ ওচৰত পাৰ্কিঙত থৈ আছোঁ গাড়ীখন আমি ফাইনেলি আহি পালোঁ এয়া লিখা আছে চাওক মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান এতিয়াতো দি লওঁ চাকি লৈ আহিলোঁ আৰু এই যে এইটাক প্ৰথমে চাকিটো দি লৈ কিনে তাৰপিছত লগ পাই আছোঁ আপোনালোকক ডাইৰেক্ট আৰু মই এইটো প্ৰথমে চাকিটো জ্বলাই আনো কিন্তু এনেকুৱা হ'ল যিখন দোকানৰ পৰা বস্তু জ্বলো এটা দিয়া চলাইও দিয়া নাই আমাক ইয়াৰ পৰা এতিয়া চাকিকেইটা জ্বলাই আছে এই নাৰদৰ সেই বাজনাত মিউজিকত হয় ন ধনী শুনিয়া হিলাৰে চবৈ পানী আৰু শিলৰ চকু ওচৰৰ প্ৰথমটো মন্দিৰত আৰু মই আহিলোঁ আৰু বাকী নেক্সট হয়তো এইটো মাহতো যাব পাৰোঁ বেলেগ এটা মন্দিৰত আৰু তাৰপিছত বেলেগতো বাৰু বহুতকেইটা ভাবি থৈছোঁ যে এনেকুৱা কেইটামান ঠাইত যাম বা মন্দিৰত যাম বুলি ভাবিছোঁ তো চাওক কি হয় আৰু বাকী গৰখীয়া যিটো মন্দিৰৰ পিছফালে পুখুৰীটো আছে পানী এতিয়া কমিছে পূজা দিয়া হ'ল পুখুৰীটো তাতে ফটো উঠি আহিলোঁ আপোনালোকক দেখালোঁ এতিয়া মন্দিৰৰ চৌপাশটো চাওক ধুনীয়া পৰিৱেশৰ মাজত আৰু এতিয়া অলপমান ইয়াতে অলপ ফুৰি কিনে ঘৰলৈ ৱে টু হোম এই দুটা খালি ফটো তুলিব লাগে মই ফটো উঠাতে ব্যস্ত হৈ থাকে আৰু মোক থাল ধৰিব দিছে থাল এইখন এই কেমেৰামেন সেইটো হৈছে কি কয় এটা হা কি কয় বাৰু ফটো তোলা এটা এইটো আৰ্টিষ্ট নাজানো কি কয় পাহৰি গ'লোঁ আৰ্টিষ্ট বুলি ক'লোঁ এইটো আৰ্টিষ্টটো এইটো চাওক আৰু কেমেৰামেনটো হৈছে এইটো ইয়াতে অলপমান আগতে চিত্ৰাংকন প্ৰতিযোগিতা আছিলে এইখনতে আপোনালোকে দেখা পাইছে সেইটো হৈছে কি বুলি কয় এই যে মাঘ বিহুৰ কাৰণে মাঘৰ প্ৰথমটো মানে বহুত কেইটা আছে কবিতা আবৃত্তি আছে আপোনাৰ চিত্ৰাংকন আছিল ইয়াৰ পৰা ডাইৰেক্ট ঘৰত দূৰ যাব লাগিব তো এতিয়া যাই আছোঁ ইয়াৰ পৰা মন্দিৰৰ চৌপাশখিনি ধুনীয়া আপোনালোকে বহুতে আহে ময়ো আহিলোঁ আহিব আপোনালোকে ভাল এটা ঠাই ওচৰতে এটা ধুনীয়াকৈ মন্দিৰ বনাই ৰখা আছে আপোনালোকে আহিব পাৰে আমি এতিয়া পূজা দি আহিলোঁ বাকী ইমান এটা ভিডিঅ' বনোৱা নাই কাৰণ মন্দিৰ এটাত ভালকৈ ভিডিঅ' বনাব ভালকৈ ভিডিঅ' বনাব খুজিলে আমি বহুতখিনি শিকিব লাগিব এতিয়ালৈকে মানে মন্দিৰৰ ভিতৰৰ ভিডিঅ'টো বাৰু বনোৱা নাই পিছত যেতিয়া মই ভালকৈ বনাব শিকিম ধুনীয়াকৈ ব্লগ দিম এতিয়া জাষ্ট ষ্টাৰ্টিঙে কৰিছোঁ মই ব্লগ বনোৱা মানে ইমান এটা ভিডিঅ' এক্সপিৰিয়েঞ্চ নাই যে বনাই আছোঁ এতিয়া আমি হ'ল এইফালেদি প্ৰগ্ৰাম চলি আছে মন্দিৰৰ এইবিলাক দোকানবিলাক তো আমি এতিয়া ইয়াৰ পৰা যাম